অহা এসপ্তাহৰ ভিতৰত ইণ্টাৰভিউ আৰম্ভ হ'ব। মই ধেমাজিৰ ডিচিক কৈছো যে ৪৫ দিনৰ ভিতৰত মোক ইণ্টাৰভিউ পাতি শেষ কৰি দিয়ক। এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো। ইলেকশ্যনৰ সময়ত কৈছিলো যে আমি ১ লাখ চৰকাৰী চাকৰি দিম। ৯৫,০০০ পাৰ কৰিলো আৰু ৫,০০০ চাকৰি দিলে মোৰ দায়িত্ব শেষ হৈ যায়। কিন্তু মোৰ দায়িত্ব শেষ হ'ব, নিবনুৱাটো থাকি যাব। সেইবাবে আমি আকৌ ৩৫,০০০ নতুন পোষ্টৰ আমি এডভাৰটাইজ দিলো যে আমি তাৰ নতুন কথা পাতিছো। আৰু আমি কি পাতিছো যে ডেকা ল'ৰা ছোৱালীবিলাকে উদ্যোগ স্থাপন কৰাৰ বাবে চৰকাৰৰ পৰা ২ লাখ টকালৈকে সাহায্য পাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান অহা এসপ্তাহৰ ভিতৰত ইণ্টাৰভিউ আৰম্ভ হ'ব। মই ধেমাজিৰ ডিচিক কৈছো যে ৪৫ দিনৰ ভিতৰত মোক ইণ্টাৰভিউ পাতি শেষ কৰি দিয়ক, যাতে মই ল'ৰা ছোৱালীৰ একাউণ্টত টকা পঠাই দিব পাৰো। তাৰ লগত আমি কি কৰিছো, লাখপতি বাইদেউ আমি আকৌ আগবাঢ়ি গলো। মিছন বসুন্ধৰা ১ 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিলো। বসুন্ধৰা ২ ৩ লাখ মানুহে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। অসম মালাৰ ৰাস্তা হ'ল। অসমত ২৩খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। আজি আপোনালোকে চিন্তা কৰক, মাজুলীত এতিয়া মাজুলীৰ পৰা যোৰহাট যোৱাৰ বাবেও দলং হ'ল। মাজুলীৰ পৰা লখিমপুৰত আহিবৰ বাবেও দলং হ'ল। ঘুনাসুতিৰ দৰে পিছপৰা গাঁৱতো দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। বগী নদীৰ পৰা মাজুলীলৈকে মথাউৰিৰ ওপৰেদি গাড়ী চলাই যাব পৰাৰ ব্যৱস্থা হ'ল। মাত্ৰ ১.৫টা বছৰৰ ভিতৰতে এখন নতুন অসমৰ কল্পনা আমি বাস্তৱত ৰূপায়ণ কৰিম। ১৯ লাখ মানুহৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ হ'ল। চাওঁতে চাওঁতে অসমৰ দৰিদ্ৰ দুখীয়া পৰিয়ালসমূহৰ মাজত এটা নতুন আশা আকাংক্ষাৰ পৰিৱেশ সৃষ্টি হ'ল। ৮০ লাখ পৰিয়াল দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হ'ল। আজি লাখ লাখ ল'ৰা ছোৱালীয়ে কলেজত নামভৰ্তিৰ বাবে এপইচা নিদিয়াকৈ নামভৰ্তি কৰিব পৰা হ'ল। এখন নতুন অসমৰ আৰম্ভণি হ'ল। এতিয়া আমি আৰু আগবাঢ়ি যাব খুজিছো। ইলেকশ্যনৰ সময়ত কৈছিলো যে আমি ১ লাখ চৰকাৰী চাকৰি দিম। ৯৫,০০০ পাৰ কৰিলো আৰু ৫,০০০ চাকৰি দিলে মোৰ দায়িত্ব শেষ হৈ যায়। কিন্তু মোৰ দায়িত্ব শেষ হ'ব, নিবনুৱাটো থাকি যাব। সেইবাবে আমি আকৌ ৩৫,০০০ নতুন পোষ্টৰ আমি এডভাৰটাইজ দিলো যে আপোনালোকে ল'ৰা ছোৱালী যাতে আশাৰ বন্তি গছি নুমাই নাযায়। আমি নতুন কথা কবৰ কাৰণে শিকিলো। বহুতক মই সুধিলে কয় অৰুণোদয় পাইছে, ছাৰ পোৱা নাই। ৰেচন কাৰ্ড পাইছে, ৰেচন কাৰ্ড পাইছো। তাৰমানে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাককে যদি আমি অৰুণোদয়টো দিব পাৰো, তেতিয়াহ'লেতো সকলোৱে অৰুণোদয় পাই যাব। এইবাৰ আমি নতুনকৈ চিন্তা কৰাৰ আৰম্ভ কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি অৰুণোদয়ৰ লগত দি দিব পাৰো নেকি। এইবাৰ আমি তাৰ নতুন কথা পাতিছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান অহা এসপ্তাহৰ ভিতৰত ইণ্টাৰভিউ আৰম্ভ হ'ব। মই ধেমাজিৰ ডিচিক কৈছো যে ৪৫ দিনৰ ভিতৰত মোক ইণ্টাৰভিউ পাতি শেষ কৰি দিয়ক, যাতে মই ল'ৰা ছোৱালীৰ একাউণ্টত টকা পঠাই দিব পাৰো।